মহাশিৱৰাত্ৰিৰ সেৱা জনাই মই মৌচুমীয়ে মোচাঙৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ জনাই স্বাগতম আৰু নমস্কাৰ। এয়া মই আজি আছোঁহি ঐতিহ্যমণ্ডিত শিৱসাগৰৰ শিৱদৌলৰ প্ৰাংগণত। এয়া শিৱসাগৰ পুখুৰী পাৰৰ পৰা শিৱদৌলৰ নান্দনিক দৃশ্য চাওকচোন, আপোনালোকে কিমান ধুনীয়া লাগিছে। আজি মই জীৱনত প্ৰথমবাৰৰ বাবে চাবলৈ আহিছোঁ শ্ৰী শ্ৰী মহাশিৱৰাত্ৰিৰ পূজা আৰু মেলা। সেয়ে ভাবিলোঁ আপোনালোককো লগতে লৈ যাওঁ। তেনেহ'লে ব'লকচোন আমি শিৱৰাত্ৰিৰ মেলা চাবলৈ বুলি যাওঁ। এয়া আমি সোমাই আহিছোঁ মেলাৰ ভিতৰলৈ আৰু ইয়াত বিভিন্ন ধৰণৰ বিপণীসমূহ আছে। মানে আপুনি যি বিচাৰে তাকেই পাব চাগে ইয়াত। হয়তো কাপোৰ কানিৰ পৰা ধৰি বাচন বৰ্তনৰ পৰা ধৰি বেগ জোতা চেণ্ডেল সকলোবিলাক, আৰু আনকি ইমানেই ধুনীয়া ধুনীয়া ফুলৰ দোকানো আছে। এইবিলাক চাওকচোন, যোৰহাটতকৈ কিন্তু মই ইয়াত অকণমান দামটো কম পালোঁ। সেয়ে ফুলৰ দৰ দাম কৰাত লাগি গ'লোঁ আৰু কি ল'লোঁ বাৰু সেয়া আপোনালোকক পিছত দেখুৱাম। এইফালে চাওকচোন কিমান ধুনীয়া ধুনীয়া জোতাবিলাকো আছে, বেছি দামৰ নহয় কিন্তু ভাল লাগিছে দেখি। আৰু এতিয়া আমি লাহেকৈ মন্দিৰৰ ভিতৰলৈ প্ৰৱেশ কৰিম। মানে মন্দিৰৰ ভিতৰ ভাগ আমি নাপাওঁগৈ, কাইলৈ আমি বন্তি লগাবলৈ আহিম, কিন্তু আজি আমি চাবলৈ আহিছোঁ মেলা। আৰু এতিয়া আমি সোমাই আহিছোঁ, এনেকৈ এজন এজনকৈ লাইন পাতি ভিতৰলৈ যাবলৈ দিছে। আৰু সৌখন যে স্ক্ৰীণ দেখিছে, ইয়াত মন্দিৰৰ ভিতৰত পূজা হৈ থকা সেই দৃশ্য ইয়াত দেখিবলৈ পাইছোঁ। ভাল লাগিছে, ইয়াৰ পৰাই আমি সেৱা জনালোঁ। আৰু মানুহৰ সমাগমো হৈছে বাৰু যথেষ্ট। চাওকচোন, দুফালে দুখন স্ক্ৰীণ লগাই থোৱা আছে, তাত মন্দিৰৰ ভিতৰৰ অংশ দেখুৱাই ৰাখিছে। আৰু খুবেই ভাল লাগিলে মনটো। এনেকৈ মন্দিৰৰ বাহিৰতে অলপ সময় থাকিলোঁ আৰু এতিয়া ওলাই দিব লাগিব আৰু কাইলৈ আকৌ বন্তি লগাবলৈ। মন্দিৰৰ পৰা ওলাই আহিয়ে দেখিছে নহয়, কেঁচা চানা দেখিলোঁ, যিটো আমি জ্বলা চানা বুলি কওঁ। আৰু দেখিলে এইটো যে মোৰ খুব প্ৰিয়, মই ৰ'বই নোৱাৰোঁ। গতিকে ইমান ধুনীয়া আইটেমবিলাক দেখি মানে ৰাতি হ'লেও আৰু উপায় নাই, যি হ'ব বুলি লৈ ল'লোঁ এভাগ। 20 টকাত এভাগ, দুভাগ ল'লোঁ আৰু এতিয়া যাওঁতে বাটে বাটে খাই গৈ থাকিম। আৰু এতিয়া আমি মেলাৰ পৰা ওলাইছোঁ ঘৰলৈ বুলি। ঘৰলৈ মানে মই আছোঁহি ভণ্টিহঁতৰ ঘৰতে, তাহাঁতৰ ঘৰৰ পৰাই চাবলৈ আহিছোঁ। আৰু এতিয়া আমাৰ আইচিং পূৰা ফূৰ্তি আৰু ৰাস্তাত কোনো গাড়ী মটৰ নাই দৌৰিবলৈ। গতিকে মই আপোনালোকক কাইলৈ আকৌ লগ পাম ৰাতিপুৱা। সেয়া কালি ৰাতি হৈ যোৱা আপোনালোকক শিৱদৌলৰ মেলা দেখুৱালোঁ। আৰু এতিয়া আমি আহিছোঁ শিৱদৌলত বন্তি লগাবলৈ ৰাতিপুৱাই। আৰু এয়া চাওকচোন, মানুহৰ সমাগম হৈছে। আৰু এতিয়া আমি ইয়াতে বাহিৰতে ধূপ বন্তি সকলোবিলাক লৈ লওঁ। তাৰপিছত আমি এজন এজনকৈ লাইন পাতি গৈ থাকিব লাগিব। খুব শৃংখলাবদ্ধভাৱে কৰিছে, ভাল লাগিছে। এইফালে ইয়াত বন্তি লগাবলৈ বুলি স্থান আছে, মানে ঠেলা হেঁচা সমাগম একো বুলি নাই। আৰু খুব ভাল লাগিলে গৈ ৰাতিপুৱা পৰিৱেশটো। বিশেষকৈ মোৰ এইটো খুব আশা আছিলে যে মই ৰাতিপুৱা শুই উঠি আহি শিৱদৌলত এভাগ বন্তি লগাম, কিন্তু আজি সেইটো মোৰ মনৰ আশা পূৰ্ণ হৈ গৈছে। আৰু এতিয়া ইয়াতে আমি ধূপ বন্তি লগাই লওঁ। नमो नमो जी शंकर भोलेनाथ शंकर जय त्रिलोकनाथ शंभु हे शिवाय शंकर। नमो नमो जी शंकर भोलेनाथ शंकर रुद्रदेव हे महेश्वरा। আমি ইয়াতে এনেকৈ ধূপ বন্তি লগাই ল'লোঁ। আৰু এতিয়া দৌলৰ চাৰিওকাষে এপাক ঘূৰি বাহিৰলৈ ওলাই যাম, কাৰণ আমি এতিয়া ভিতৰলৈ যাব নোৱাৰোঁ, কাৰণ বহুত দীঘল লাইন লাগি আছে। চেঙো আমনি পাবগৈ আৰু বহুত ৰ'ব লাগিব, কাৰণ বহুত দীঘল লাইন গোটেই দৌলৰ ভিতৰত লাইন পাতি আছে। গতিকে আমি ভিতৰ পাবলৈ হ'লে বহুত সময় ৰ'ব লাগিব। সেয়ে আমি মন্দিৰৰ মানে দৌলৰ চাৰিওকাষটো ঘূৰি এপাক বাহিৰলৈ বুলি ওলাই দিছোঁ। আৰু মই যে আপোনালোকক কৈছিলোঁ কালি ফুল কিনিছিলোঁ বুলি, এয়া গোলাপৰ পুলিকে কিনিলোঁ। আৰু বাকী ভিডিঅ'টো আজিলৈ ইমানতে সমাপ্ত কৰিছোঁ। যদি ভাল লাগিছে লাইক আৰু কমেণ্ট কৰি দিব। এয়া মোৰ প্ৰথম শিৱৰাত্ৰি উদযাপন কৰিছোঁ মই শিৱসাগৰত। মনটো খুবেই ভাল লাগিলে। আৰু আপোনালোকৰ কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব। আজিলৈ আহোঁ, সকলো সুস্থ থাকক, কুশলে থাকক। সমুদ্র মন্থন